ৰখকচোন ৰখক। কোৱা। আপোনাক লগ পালোঁ ভালেই হ'ল। কালি বোলে কিবা ভূত দেখা পালে হয়নে? ভূত মানে কালি বিৰাট ডাঙৰ ভয় খালোঁ ন বুজিছা। কওকচোন। মই তোমাৰ কামৰ পৰা আহি আছোঁ, প্ৰায় 11:30 12টামান বাজিছে এনেকুৱা সময়ত আৰু কোনো নাই। আমাৰ যে বাঁহবাৰীডৰা আছে তাতে বুজিছা। বাঁহবাৰীডৰাটো মাজত দেখিছোঁ সিফালৰ পৰা মানুহ এটাতো একদম এনেকৈ পুৰাটো ৰখি আছে। মই বোলো কি বস্তু, লাইটটো আপাৰ দিবাৰ মাৰি চাওঁ, সিটোতো একে ঠাইতে আছে, কোনো কাৰণত নিহিলে সি। আৰে বাবা, ভগৱানৰ নাম লৈছোঁ। তাৰপিছত কি কৰিম এতিয়া, হে ভগৱান বস্তু আৰু যেন তেন। এতিয়া ঘূৰি যাবলৈও তোমাৰ 1 মাইল ঘূৰি আহিবগৈ লাগিব। মোৰ বাইকতো ইমান তেল নাইকিয়া, কি কৰিম এতিয়া, যাবও লাগিব এইফাল দিয়ে। মোটামুটি আৰু মই 300 কিলোমিটাৰ গ'লে ঘৰলৈ পাওঁ বাৰীখন পাৰ হ'লেই। কিন্তু আৰু তেওঁতো দেখা দিয়ে আছে, কি বস্তু বোলো এইটো। হৰ্ণ মাৰোঁ, তাৰপিছত তোমাৰ আপাৰ ডিপাৰ মাৰোঁ, নাই কোনো কাণত নিহিলে। আৰু হাতত খাই ভৰি খাই অকণ আগলৈ যাওঁ, বোলো কি বস্তু চাওঁগৈ ওচৰৰ পৰা। তাৰপিছত নাই বস্তু নিহিলে। আহিল নহয় তেনেকুৱাতে আকৌ বতাহ এজাক, তাতে একদম তোমাৰ নতুনকৈ এতিয়া জোনাক আৰম্ভ হৈছেহে। জোনাকৰ পোহৰত যেতিয়া লৰি গ'ল, মোৰতো বুকুৱেতো একদম ধান পানী আনো কি হৈ গ'ল বোলো, কিহে পালে আজি। হেত তেৰি, ফালি মই নাহালেও ভাল আছিলে, ঘূৰি যাবলৈও তেল নাই, কি কৰিম। আহক তেনেকুৱাতে তোমাৰ চাৰিচকীয়া তেতিয়া পাণ পাইছোঁ। হে প্ৰভু যেন তেন বচাবা। মোৰ একদম বাইকৰ ষ্টাৰ্ট দি ৰেডি, গাড়ী আহিব মোৰ তাৰ বগা পলাম। মই একদম বাইক চাইক ষ্টাৰ্ট দি ৰেডি, গাড়ীখনৰ ওচৰত আহি ল'লোঁ, হাতত একদম পূৰা মৰ খাৰ লৈ লৈছোঁ আৰু পূৰা বুকুত মৰ খাৰ। মই তাৰমানে গাড়ীখনৰ বুকুতে পাৰ হৈ যাম, যি হয় দেখা যাব আৰু। তাৰপিছত আৰু গাড়ীখন পাৰ হৈ গৈছে, ময়ো গাড়ীখন ষ্টাৰ্ট দি তাৰ গাড়ীখনৰ বুকুত পাৰ হৈ গৈ আছোঁ। যেতিয়া গাড়ীখন আপাৰ মাৰি দিছে, দেখা পাইছোঁ দেখোন ঢকুৱা পাত এটা ওলমি আছে। সেইটোহে হ'লগৈ এতিয়া। সেইটো কাৰণে দেখিছা মই 2 ঘণ্টা সময় বহিলোঁ, মাত্ৰ খালি ঢকুৱা পাতটো ওলমি আছিলে। এনেই সময় অনৰ্থক হ'ল। মনভূত আৰু খাই দিলে দেখিলা, সেয়াই কথা। ঠিক আছে যাওঁ দিয়ক, বেয়া নাপাব দেই সোধাৰ কাৰণে। ঠিক আছে।